মই কৰ্মচাৰীসকলক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে আপোনালোকে দৰমহাটো পোৱাৰ পিছত আপোনালোকৰ ঘৰৰ কাষৰ 5টা দুখীয়াৰ পৰিয়ালক কিবা এটা অন্তত আপোনালোকে সহায় কৰক। আমাৰ ৰাজ্য চৰকাৰৰ ওচৰত কন্ট্ৰেকচুৱেল কৰ্মচাৰীকে ধৰি আমাৰ প্ৰায় 5 লাখ কৰ্মচাৰী আছে বুলিও ভুল কৰা নহ'ব। গতিকে 5 লাখ কৰ্মচাৰীৰ প্ৰায় দৰমহা দি যদি 5টা পৰিয়ালকো 1 কেজি আলু, 1 কেজি দালি, 1 পেকেট বিস্কুট আমি কিনি দিব পাৰোঁ, চাউলটো চৰকাৰে দিছে বা যোনে চাউল পোৱা নাই চৰকাৰৰ চাউল কিবা কাৰ্ড নোহোৱাৰ কাৰণে কাৰিকৰী অসুবিধাৰ কাৰণে যদি 5 কেজি চাউলো যদি আমি দিব পাৰোঁ তেতিয়ালে অত্যন্ত এটো খুব ভাল খবৰ। ৰাজ্য চৰকাৰে এটা ৱেবছাইট বনাব, সেই ৱেবছাইটত কৰ্মচাৰীসকলে যি ধৰণে সহায় কৰে তেওঁলোকে নিজৰ নিজৰ ফটোবোৰ আপলোড কৰিব পাৰিব। এইবাৰ বহাগ বিহুত আমি বিহুৱান দিয়াৰ সুবিধা নহ'ব। বহাগ বিহুত এইবাৰ দান বৰঙণিৰো কোনো কথা নাই, কাৰণ এইবাৰতো কোনো বিহু নহয়, গতিকে দান বৰঙণি দিব নালাগে। এইবাৰ আমি বহাগ বিহুত গামোচা দিবও ক'তো যোৱাৰ সুবিধা নাপাওঁ, কাৰণ লকডাউন উইড্ৰ হ'লেও ৰেষ্ট্ৰিকশ্যনটো থাকিবই। গতিকে বহাগ বিহুত হয়তো ল'ৰা ছোৱালীৰ কাৰণে এইবাৰ কাপোৰ কিনাৰো পৰিৱেশ নাথাকিব। কোন দুখীয়া মানুহক দিয়ে এইটো চৰকাৰে ঠিক কৰি নিদিয়ে। আপোনাৰ চকুত যোনেই দুখীয়া মানুহ, আমি নকওঁ যে এই 5 জনক দিয়ক, এই 3 জনক দিয়ক, কিন্তু যি 5 জন যি 3 জন আপোনাৰ চকুত দুখত আছে, কষ্টত আছে, আপোনালোকে দৰমহাটো পোৱাৰ পিছতেই যদি আপোনালোকে দি থৈ আহে, বিহুৰ ইয়াতকৈ ডাঙৰ গামোচা বিহুৱান একোৱেই হ'ব নোৱাৰে।